খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলোৱে ভালে খলে আছে আমিও আছো আৰু আজি বতৰ বিৰাট ধুনিয়া বৰষুণ দি আছে তো দেখা পাইছে সো একাৰণে ভাবিলো যে বতৰ যেহেতু ইমান ধুনিয়া কিবা এটা স্পেশাল বনাও যোনটো লৰা ছোৱালী লগত ডাঙৰো খাই ভাল পায় সো গম পাইছে সাকে সো আজি আমি বনাম হেলদি ষ্টাইলত পিজ্জা মই নবনাও ওৰূপে বনাব মই আপোনালোকক দেখুৱা আৰু লগতে কৈ যাম যে কেনেকৈ আমি প্ৰিপেয়াৰ কৰিছো তো আজি হেলদি ষ্টাইলত বনাম সো ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো আৰু যদি ভাল লাগে আপোনালোকেও বনাব পাৰে বহুতে কয় যে পিজ্জা আনহেলদি বুলি কিন্তু মই ভাবো যদি আমি ঘৰতে ভালকে প্ৰিপেয়াৰ কৰো আৰু প্ৰপাৰ নিউট্ৰিশন খিনি কনসিডাৰ কৰি লওঁ তেনেহলে ইমানো আনহেলদি নহয় সদায় নহয় আমি মাজে সময় কেতিয়াবা বনাব পাৰো যেহেতু এতিয়া বিশেষকৈ আমি তেনেকে কুটু বাহিৰত উলাই যাব নোৱাৰো ভাল লগা বস্তু তেনেকে খাব নোৱাৰো ঘৰতে আমি তেনেকে বেলেগ বেলেগ ধৰণত বেলেগ বেলেগ ৱে আমি বনাই খাব পাৰো হেলদি ৱে সো তেনেহলে বেছি কথা নকও স্টাৰ্ট কৰো বলো সো এয়া দেখিছে সো ফাৰ্ষ্টত মই লৈছো পিজ্জা বনাবৰ কাৰণে পিজ্জা ক্ৰাস্ট আৰু এটো যোনটো লৈছো এটো হয় থিন ক্ৰাস্ট আৰু মই ঘৰত বনোৱা নাই এটো ৰেডিমেড হয় আপোনালোকে ঘৰতো বনাব পাৰে সো এতিয়া আপোনালোকে দেখিছে যে পিজ্জা ক্ৰাস্টৰ ওপৰত ওৰূপে অলপ অলপকে অলিভ অইল স্প্ৰেড কৰি দিছে আৰু স্প্ৰেড একাৰণে কৰিছে যাতে ষ্টিক হৈ না যায় সো আমাৰ অলিভ অইল দিয়া হৈ গল আৰু অলিভ অইল দিয়া পিছত তাৰ ওপৰত পিজ্জা সস 2 চামুচকে দিব আৰু এনেদৰে ভালকে স্প্ৰেড কৰি দিব সো স্প্ৰেড কৰা হৈ গল আৰু স্প্ৰেড কৰা পিছত আমি এতিয়া দিম সুইট কৰ্নছ সো আমাৰ সুইট কৰ্ন দিয়া হৈ গল আৰু এতিয়া দেখিছে কিছুমান ভেজিটেবলস আমি আগতে কাটি থৈ দিছো যেনেকে হল ৰেড এণ্ড গ্ৰীন ক্যাপসিকাম আৰু লগতে আছে টমেটো সো আপোনালোকেও তেনেকে বিচৰা মতে ভেজিটেবলস দিব পাৰে সো আমাৰ ভেজিটেবলস দিয়া হৈ গল আৰু এনেকে আপোনালোকেও ভালপোৱা ভেজিটেবলস দিব পাৰে আৰু কিছুমান ভেজিটেবলস যোনবোৰ আপোনালোকে ভাবে যে কেঁচাকে দিব নোৱাৰে
তেতিয়াহ'লে আপোনালোকে কি কৰিব পাৰে বইল কৰি দিব পাৰে যেনেকৈ হ'ল কেবেজ বিটৰুট পটেটো সো এনেকুৱাবিলাক আপোনালোকে বইল কৰি দিব সো আমাৰ গুগি বৰ হৈছে সো অকমান ব্ৰেক লওঁ আৰু এতিয়া চাওঁ গুগিয়ে কি কৰিছে কি লাগে বুকস পঢ়িবা ঠিক আছে এতিয়া গুগি আমাৰ পঢ়িব ওকে কি পঢ়িম এতিয়া আমি ওয়ার্ডস পঢ়িম হয়নে ইয়েছে ইয়ে কনসোৱা এখন কি হয় first 100 words so হয়নে সো colors আছে কি colors are green pear orange fish okay কোনটো লেছাবা কোনখন পেজ চাবা okay এটো কি হয় red tomato দেখিছা ওয়াও কি পঢ়াতকে পেজে বেছি টাৰ্ণ কৰে So let's continue. So এয়া দেখিছে লিখা আছে Monterey Jack sliced cheese. So এতিয়া আমি cheese দিম আৰু আমি কেনেকৈ দিম এবাৰ চাই লওক So এয়া দেখিছে অৰূপে সৰু সৰু টুকুৰাকে ভাঙি দিছে So আপোনালোকেও তেনেকৈ দিব পাৰে আৰু আপোনালোকে ভাবিছে চাগে যে কি cheese দিম So যোনটো अवेलेबल আৰু যোনটো আপোনালোকে ভাল পায় হেতু চিজ দিব পাৰে আৰু ভাঙি দিলে এটা ভাল যে মেল্ট হ'বলে ইজি হয় সো আমাৰ চিজ দিয়া হৈ গল আৰু এতিয়া দেখিছে এটোত লিখা আছে ক্ৰাম্বলিং চিজ এটো এটা বেলেগ ধৰণৰ চিজ হয় আৰু খাবলে একদম পনীৰৰ নিচিনা যেহেতু পনীৰ নাই হেকাৰণে মই এটো চিজ দিছো আপোনালোকে পনীৰো ইউজ কৰিব পাৰে আৰু এটো চিজ ইমান সফট আৰু দিলে খাবলে ইমান ধুনিয়া হয় আৰু লগতে মানে এটা ক্ৰিমি টেক্সচাৰো দিয়ে মই দেখুৱাম হোৱা পিছত সো এটো দেখিছে ঠিক তেনেকৈ আমি টুকুৰাকে ভাঙি দিছো আৰু দেখিছে চাগে দেখাটো একদম পনীৰৰ নিচিনা আৰু এটা মেইন ৰিজন চিজ লৰা ছোৱালীৰ কাৰণে বিৰাট ভাল কাৰণ চিজত ক্যালসিয়াম প্ৰটিন এণ্ড ভিটামিনছ থাকে আৰু ডক্টৰো ৰেকমেণ্ড কৰে চিজ দিবলে লৰা ছোৱালী সো আমাৰ হৈ গল দিয়া এতিয়া আমি দিম অনিয়নছ সো দেখিছে কেনেকৈ কাটিছো এনেকৈ গুলকে কাটি আপোনালোকে যেনেকৈ বিচাৰে সো আমি গুলকে কাটিছো যাতে দেখাত ধুনিয়া হয় সো এতিয়া লাষ্টত আমি দিম স্পিনাচ পালেং আৰু পালেঙৰ কথা জানে কিমান ভাল ভিটামিন আইৰন ক্যালসিয়াম সব থাকে আৰু গুগিও খাই ভাল পায় সো আপোনালোকেও তেনেকৈ তাৰ ওপৰত আৰু কিবা যদি বেলেগ গ্ৰীন লিফি ভেজিটেবলছ ভাল পায় তেনেকৈ দিব পাৰে সো আমাৰ ফাইনালি সব দিয়া হৈ গল প্ৰিহিট দিব লাগিব নহয় সো ওভেনত দিয়া আগতে আমি প্ৰিহিট কৰিব লাগিব আৰু মই 425ত প্ৰিহিট কৰিবলৈ দিছো সো প্ৰিহিট হোৱা মানে এবাৰ গুগিক চাই লওক কি কৰি আছে হাই ফাইভ Good high five. High five.
সো প্ৰিহিট হৈ গ'ল আৰু এতিয়া আমি ওভেনত দিবলৈ ওলাইছো So itia ami timer dim 12 minutes. So akwa ebar koi diu 425 degree Fahrenheit and time 12 minutes. So amar pizza hua mane 12 minutes or eta short break eta loi lo. Mama Jenny, Mama Jenny, Cookie Jenny. Lahele. Pizza ready. Okay. So amar thin crust pizza ready. আৰু যদি ভাল লাগিছে তেনেহলে আপোনালোকে ঘৰত ট্ৰাই কৰি চাব পাৰে আপোনালোকেও ভাল পাব আৰু লগতে লৰা ছোৱালীও এনজয় কৰিব সো আপোনালোকে দেখিছে যে মাজত বগাকে এটা টেক্সচাৰ ফৰ্ম হৈছে মই পনীৰৰ জেগাত যোনটো চীজ ইউজ কৰিছিলো সেই তাৰে হয় আম খাইছে আৰু মাম্মাম কমপ্লিট হোৱা পিছতে অকমান পিজ্জা খাব হয় নে গুগি সো মাম্মাম কমপ্লিট কৰিব লাগিব সো সার্ভ কৰা আগতে আমি তাৰ ওপৰত হিমালয়ান সল্ট দি লৈছো আৰু এটু দেখিছে এটু হল থাইম লিভস এটু ফ্লেভাৰ কাৰণে বিৰাট ধুনিয়া বিৰাট ভাল সো আপোনালোকেও তেনেকে ভাল পোৱা স্পাইসেস দি লব পাৰে কাৰণ বহুতে ব্ল্যাক পেপারও ভাল পায় সো হেয়াও আপোনালোকে দিব পাৰে সো এনি কাইন্ড অফ স্পাইসেস যি ভাল পায় দি লব পাৰে ভাল লাগিছে এ কি হয় তুমি খাব পাৰিবানে মাম্মা খাই হসাকে বিৰাট ভাল লাগিলে আৰু মই কম যে আপোনালোকেও ট্ৰাই কৰিব পাৰে বিৰাট ভাল লাগিব আৰু লৰা ছোৱালীও খাই বিশেষকৈ বহুত ভাল পাব যেহেতু আমি ঘৰৰ বস্তুৱে দিম তেনেকে একো বেলেগ স্পাইসেস নাই যেহেতু এতিয়া তেনেকে আমি কতো উলাই যাব পাৰা নাই ভাল লাগা জেগাত খাব পাৰা নাই সো আমি এনেদৰে যদি ঘৰতে হেলদি ওয়েট তেনেকে বনাব পাৰো এতিয়া বেয়া নহয় সো ট্ৰাই কৰি চাব যদি ভাল লাগে তেনেহলে কমেন্ট সেকশনত কব কেনেকুৱা লাগিলে সো আজিলৈ যাও আকৌ লগ পাম নতুন ভিডিওস লৈ তেতিয়ালৈ বাই বাই টেক কেয়াৰ এন্ড lots of love stay happy stay healthy যদি ভাল লাগিলে আজি ভিডিওটো চাই তেনেহলে লাইক শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকন টিপিবলৈ নাপাহৰিব নহলে আপোনালোকৰ তালৈ নটিফিকেশনস নাহিব